মৰমৰ ছাত্ৰ ছাত্ৰীসকল দ্য প্ৰিন্স অফ পানিদিহিং নামৰ চেপ্টাৰটোৰ প্ৰথম অংশৰ ভিডিঅ'টোত আমি কিছু কথা গম পালোঁ বা পঢ়িলোঁ সেইখিনি কথা এতিয়া আমি ইয়াৰ পাৰ্ট 2 ভিডিঅ'টোত ইয়াৰ দ্বিতীয় খণ্ডৰ ভিডিঅ'টোত আমি ইয়াৰ পাছৰ অংশখিনি পঢ়িম তোমালোকে কিতাপখন উলিয়াই লোৱা আৰু যিসকলে প্ৰথম ভিডিঅ'টো চোৱা নাই ভিডিঅ'টো চাই ল'বা যাতে তোমালোকৰ 2 নম্বৰ ভিডিঅ'টো বা এইখিনি যিখিনি আমি পঢ়িম এতিয়া সেইখিনি জনাত সুবিধা হয় এইখিনিৰ পৰা আমি পঢ়িম By the time the people of Sitolia had been evacuated to the high grounds of the school building, Khoghen and his friends were exhausted. By the time the people of Sitolia had been evacuated মানে হৈছে খালি কৰা বা তেওঁলোকৰ তাৰ পৰা ওলাই অহা বুজাইছে ইতিমধ্যে চিটলিয়াৰ লোকসকল ওখ স্থানত থকা বিদ্যালয় ভৱনলৈ স্থানান্তৰিত কৰা হৈছিল উদ্ধাৰ কৰি অনা হৈছিল খগেন আৰু তাৰ লগৰীয়াসকল ভাগৰি পৰিছিল By the time the people of চিটলিয়াৰ যিসকল লোক had been evacuated স্থানান্তৰিত কৰা হৈছিল বা লৈ অনা হৈছিল to the high grounds ওখ ঠাইলৈ of the school বিল্ডিংখন ওখ ঠাইত আছিল আৰু স্কুল বিল্ডিঙলৈ চিটলিয়া গাঁওখনৰ মানুহখিনিক লৈ অহা হৈছিল Khoghen and his friends were exhausted আৰু খগেন আৰু তেওঁৰ বন্ধুসকল যিসকলে ইতিমধ্যে ৰাফ্ট কেইখন লৈ মানে পানীত ভূৰ কেইখন লৈ মানুহক উদ্ধাৰ কৰা লাগি আছিল তেওঁলোক ভাগৰি পৰিছিল But there remained the work of making arrangements of food and water for men, women and children sheltered in the school building. But there remained the work of making arrangement of food and water for the men, women and children sheltered in the school building. কিন্তু বিদ্যালয় গৃহত আশ্ৰয় লোৱা পুৰুষ মহিলা আৰু শিশুসকলৰ বাবে খাদ্যবস্তু আৰু খোৱা পানীৰ ব্যৱস্থা কৰা কামটো তেওঁলোকৰ বাকী আছিল তেওঁলোকৰ ভাগৰ লাগিছিল কিন্তু there remained the work of making arrangement কিছুমান কাম কৰিবলৈ থাকি গৈছিলে কি কৰিবলৈ থাকি গৈছিলে arrangement of food খাদ্যবস্তু এৰেঞ্জ কৰা and water পানী যোগান ধৰা for the man মানুহখিনিৰ কাৰণে আৰু মহিলাখিনিৰ কাৰণে পুৰুষখিনিৰ কাৰণে আৰু মহিলাখিনিৰ কাৰণে and children আৰু ল'ৰা ছোৱালীকেইটাৰ কাৰণে বা ল'ৰা ছোৱালীবিলাকৰ কাৰণে sheltered in the school building যিসকল স্কুল বিল্ডিঙত sheltered লৈ আছে shelter মানে আশ্ৰয় স্কুল বিল্ডিঙত যিসকল ছাত্ৰ ছাত্ৰী আশ্ৰয় লৈ আছিল বা যিসকল পুৰুষ মহিলাই আশ্ৰয় লৈ আছিল তেওঁলোকৰ কাৰণে পানী আৰু খাদ্যৰ যোগান ধৰিবলৈ তেওঁলোকৰ এতিয়াও বাকী আছিল The civil authorities at Dimmu also had to be informed immediately. Dimmu একেবাৰে পানীদিহিঙৰ ওচৰ ডিমুত থকা অসামৰিক কৰ্তৃপক্ষকো চিভিল অথৰিটিকো ততালিকে জনোৱা হৈছিল অতি সোনকালে ডিমুৰ যিখিনি চিভিল অথৰিটি বা ডিমুৰ যিখিনি অসামৰিক বিভাগ আছে অসামৰিক বিভাগৰ লোকসকলক সেই সময়ত ইতিমধ্যে এই কথাবিলাক যে তেওঁলোকক যে ইভাকুৱেট কৰি লৈ অহা হৈছে বা তাতে ৰখা হৈছে সেইখিনি ইনফৰ্ম কৰা হৈছিল Hey Khoghen, Norenkai shouted from across the stretch of food water. Dr. Hatiborua and his wife are stranded in their hospital quarters at Kotiori. Do something, will you? Hey Khoghen. Norenkai shouted from across the stretch of flood water. Norenkai কি কৰিছিলে বানপানী ভৰি থকা স্থানৰ পৰা নৰেনকাই চিঞৰিছিলে মানে stretch of flood মানে বানেৰে ভৰি থকা বা পানীৰ পৰা নৰেনকাই চিঞৰিছিলে যে কি হৈছে ডক্টৰ হাতীবৰুৱা আৰু তেওঁৰ পত্নী কি হৈছে কটিয়ৰিত থকা চিকিৎসালয়ৰ আৱাসত তেওঁলোক পানীৰ মাজত আবদ্ধ হৈ আছে কটিয়ৰি নামৰ ঠাইত কটিয়ৰিত থকা চিকিৎসালয়ৰ যি আৱাস বা ঘৰ যি প্ৰাইভেট হাউচ থাকে তাতে হস্পিটাল যি কোৱাৰ্টাৰ থাকে সেই হস্পিটাল কোৱাৰ্টাৰত হাতীবৰুৱা আৰু তেওঁৰ পত্নী আবদ্ধ হৈ আছে Do something, will you? তুমি যদি কিবা এটা কৰিব পাৰা কৰা কিবা এটা তুমি কৰা যদি তুমি পাৰা কিবা এটা কৰা এনেদৰে নৰেনকায়ে খগেনক পানীৰ পৰা চিঞৰি কৈছে তো পানীৰ মাজত বহুত মানুহ আমি জানো বানপানীৰ সময়ত আবদ্ধ হৈ থাকে আৰু তেনেকুৱা এটা সিচুৱেশ্যন সেই পানীদিহিং বা চিটলিয়া অঞ্চলৰ লোকসকলৰ মাজতো তেনেকুৱা এটা সিচুৱেশ্যন বা তেনেকুৱা এটা পৰিস্থিতি তেওঁলোকৰ হৈছিলে Okay Norenkai shouted খগেনে কৈছিল যে okay Norenkai ঠিক আছে Norenkai এই বুলি খগেনে চিঞৰি পেলাই কৈছিলে Domboru hop into the boat
we have got a job, he called out to one of his friends. Then he steered the boat towards the dispensary. He had a knack for solving all kind of problems. তেওঁ কৈছে নৰেন কাইক কৈছে ঠিক আছে নৰেন কাই তাৰপিছত চিঞৰি পেলাই নৰেন কাইক কৈছে ডম্বৰু নাওখনত জঁপিয়াই উঠা ডম্বৰুক কৈছে তেওঁৰ ফ্ৰেণ্ড ডম্বৰুক কৈছে ডম্বৰু হপ ইন টু দ্য boat নাৱত জঁপিয়াই পৰা we have got a job হা আমাৰ আৰু এটা কাম কৰিব লগা আছে আমাৰ আৰু এটা কাম we have got a job আমাৰ আৰু এটা কাম কৰিব লগা আছে বা আমি আৰু এটা কাম পাইছো বা আমাৰ কামটো কৰিব লগা আছে সি কি কৈছিলে he called out to one of his friends এনেকৈ সি তাৰ এজন লগৰীয়াক কৈছিল লগৰীয়াজনৰ নাম কি আছিল ডম্বৰু আছিল then he steered the boat towards the dispensary তাৰ পাছত সি কি কৰিছিলে খগেনে চিকিৎসালয় অভিমুখে নাওখন লৈ ৰাওনা হৈছিল ৰৈ থকা নাছিল লগালগ কি কৰিছিলে ডম্বৰুক কৈছিলে যে আৰু আমাৰ এটা কাম আহি পৰিছে ডম্বৰুক নাওখনত জঁপিয়াই পৰিবলৈ কৈছিলে আৰু লগে লগে নাওখন লৈ ডম্বৰুৰ লগত খগেন ওলাই গৈছিলে কলি ওলাই গৈছিলে কলি ৰাওনা হৈছিলে চিকিৎসালয়ৰ অভিমুখে য'ত ডক্টৰ হাতী বৰুৱা আৰু তেওঁৰ পত্নী আবদ্ধ হৈ আছিল he had knack for solving all kinds of problems সকলো ধৰণৰ সমস্যা সমাধান কৰাত তাৰ দক্ষতা আছিল কাৰ দক্ষতা আছিল খগেনৰ দক্ষতা আছিল সকলো ধৰণৰ কাম সমাধান কৰাৰ ক্ষেত্ৰত খগেনৰ দক্ষতা আছিল তো এখিলৈকে আমি পঢ়িলো ইয়াৰ পাছৰ অংশ চাওঁ half an hour later the boat reached the doctor house it narrowly missed crashing into the railing of the veranda of the doctor's house the doctor and Moni Baido heaved a sigh of great relief half an hour later আধা ঘণ্টাৰ পাছত the boat reached the doctor house নাওখন গৈ পেলাই ডক্টৰৰ সেই য'ত আবদ্ধ হৈছিলে ডক্টৰৰ গৃহত উপস্থিত হৈছিলেগি মানে কোৱাৰ্টাৰত চিকিৎসকৰ ঘৰত উপস্থিত হৈছিলেগি it narrowly missed crashing into the railing of the veranda of doctor house নাওখনে চিকিৎসকৰ ঘৰৰ বাৰান্দাৰ বেৰত খুন্দা মৰাৰ পৰা কথম পিবাছিল না নাওখন বাৰান্দাত লাগি গৈছিলগে আৰু এনেকে ৰেইলিঙত লাগি গৈছিলগে লগাৰ পৰা কথম পিবাছিল it narrowly missed crash মানে খুন্দা মৰা into the railing of the veranda of the doctor house ডক্টৰৰ গৃহৰ বাৰান্দাখনত খুন্দা মৰাৰ পৰা কথম পি নাওখন বাচিছিল the doctor and Mani Baido heaved a sigh of great relief চিকিৎসক বা ডক্টৰজন ডক্টৰ কোন ডক্টৰ হাতী বৰুৱা আৰু তেওঁৰ পত্নী মণি বাইদেউ বিপদৰ পৰা পৰিত্ৰাণ পোৱা বুলি স্বস্তিৰ নিশ্বাস এৰিছিল গ্ৰেট ৰিলিফ পাইছিল শান্তিৰ নিশ্বাস পেলাইছিল যে আমি আৰু এতিয়া বিপদৰ পৰা বাচিছো আমি পানীৰ মাজত আবদ্ধ হৈছো কোনোবা আমাক উদ্ধাৰ কৰিবলৈ আহিছে আমি বাচিম এনেদৰে তেওঁলোকে ভাবিছিল ইয়াৰ পাছত চাওঁ step into the boat Sir and Baido Khoghen stretched out his hands towards Baido নাওখনত উঠক Sir Baido খগেনে তাৰ হাতখন বাইদেউৰ পিনে আগবঢ়াই দিছিল step into the boat নাওখনত উঠক Sir Baido Khoghen stretched out his hand towards Baido খগেনে নিজৰ হাতটো stretch মানে আগবঢ়াই দিয়া out his hand আগবঢ়াই দিছিল towards বাইদেউৰ ফালে মানে ডক্টৰৰ পত্নীৰ ফালে the doctor was helped into the boat Mani Baido was greatly scared to step into the boat rocking in the water কি হৈছিলে তাৰ পাছত কি প্ৰবলেম আহিছিলে কি সমস্যা হৈছিলে তেওঁলোকৰ বা কেনেকুৱা ধৰণৰ সিচুৱেচন হৈছিলে কেনেবাকৈ পানীত লৰচৰ নকৰাকৈ the doctor was helped into the boat চিকিৎসক গৰাকী কি হৈছিলে নাওখনত উঠে চিকিৎসক গৰাকী সহায় কৰিব লগা হৈছিল ডক্টৰ গৰাকী সহায় কৰিব লগা হৈছিল খগেনে তেওঁৰ হাতখন বাইদেউৰ পিনে আগবঢ়াই দিছিল আৰু নাওখনত উঠোতে যেতিয়া নাওখন উঠিছিল চিকিৎসক গৰাকীকো সহায় কৰিব লগা হৈছিল যিজন ডক্টৰ আছিলে তেওঁ সহায় কৰিব লগা হৈছিল ডক্টৰজনক Mani Baido was greatly scared to step into the boat rocking in the water পানীত যে নাওখন ৰকিং কৰি আছিল লৰচৰ কৰি আছিল নাওখন জেনেৰেলি পানীত উঠিলে কেনেকুৱা ধৰণৰ সিচুৱেচন হয় বা কেনেকুৱা ধৰণৰ আমি নাওখন পানীত দেখা পাওঁ যদি নাওত উঠিছা কোনবা তেতিয়ালে গম পাইছা যে নাওখনত যেতিয়া আমি পানীত নাওখনত উঠো তেতিয়া নাওখন
হিলি থাকে, ৰলিং হৈ থাকে। তো এই অৱস্থাটোৰ কাৰণে মণি বাইদেৱে নাৱত উঠিবলৈ ভয় কৰিছিলে। মণি বাইদেউ ডক্টৰৰ পত্নী পানীত লৰচৰ কৰি থকা নাওখনত উঠিবলৈ মণি বাইদেউ অতিকৈ ভয় খাইছিল। Somehow she was also helped into the boat. কেনেবাকৈ নাওখনত উঠাত তেওঁকো সহায় কৰা হৈছিল, আৰু কেনেবাকৈ তেওঁক মানে মণি বাইদেউক নাওখনত উঠাত হেল্প কৰা হৈছিল। তাৰপিছত কি হৈছে, 2 of the doctor's men also got into the boat. চিকিৎসকগৰাকীৰ লগত থকা আন দুগৰাকী লোকো, ডক্টৰৰ লগত থকা আন দুগৰাকী লোকো নাওখনত উঠিছিল। তাৰপিছত কি হৈছে চোৱা, we have to go upstream for some time, Khoghen told the doctor. The boat was now quite heavy with 6 person and the doctor's bag, but it moved on steadily. কৈছে কি যে আমি কিছু সময় উভতনি সোঁতেৰে যাব লাগিব। We have to go upstream for some time. We have to go upstream. আমি কি কৰিব লাগিব, উভতনি যিটো আছে সোঁতৰ বিপৰীতে উভতনি সোঁতেৰে যাব লাগিব, খগেনে চিকিৎসকক কৈছিল। খগেন told the doctor, কৈছিল, তেলৰ পাছত told, খগেনে চিকিৎসকগৰাকীক কৈছিল। যেতিয়া আমি ইংৰাজীত বা অসমীয়াতে যিবিলাক কথা আমি পূৰ্বৰ কাহিনী পঢ়িবলৈ পাওঁ, আমি জানো যে সেইবিলাক আমি অতীত কাল বা পাষ্ট টেন্সত জেনেৰেলি আমি পঢ়িবলৈ পাওঁ। The boat was now quite heavy. নাওখন কি হৈছিলে, অলপ হেভি হৈ পৰিছিলে, গধুৰ হৈছিলে। কিহৰ কাৰণে গধুৰ হৈছিলে? With 6 person, 6জন মানুহ উঠিছিলে, and the doctor's bag, ডক্টৰৰ বেগটো আছিলে, 6জন মানুহ উঠিছিলে, সেইকাৰণে নাওখন যথেষ্ট গধুৰ হৈ পৰিছিল। But it moved on steadily. কিন্তু সেইখন কি হৈছিলে, বা নাওখন সুস্থিৰভাৱে লাহে লাহে আগবাঢ়িছিল। Are you still scared, বাইদেউ? Domboru asked the doctor's wife playfully. Domboru, যিজন খগেনৰ বন্ধু ডম্বৰুৱে প্লেফুলি মানে খুব ধেমালিকৈ কি কৰিছিলে, ডক্টৰৰ পত্নীক কৈছিল, আপুনি এতিয়াও ভয় খাই আছে নেকি বাইদেউ, এনেকে বুলি সুধিছিল। Are you still scared? Scared মানে ভয় কৰা, still মানে এতিয়ালৈকে। তো are you still scared? আপুনি এতিয়ালৈকে ভয় খাই আছে নেকি বাইদেউ, ডম্বৰুৱে ধেমালিকৈ ডক্টৰৰ পত্নীক কৈছিল। No, not when you two are around, she said. নাই নহয়, ভয় কৰা নাই, তোমালোক দুই পিনে আছা যেতিয়া মই ভয় কৰা নাই, তেওঁ এনেদৰে কৈছিল। ডক্টৰৰ পত্নীয়ে কৈছিল যে তোমালোক দুইফালে আছা যেতিয়া দুইজন, মই ভয় কৰা নাই। The boat took a U-turn now. It began to move swiftly with the current. Khoghen and Domboru altered the course of the boat to negotiate a sharp fall. But the next moment, a strong undercurrent almost pulled at the boat like a magnet, caught up in a whirlpool. The boat capsized, throwing everyone on board into the floodwaters. এতিয়া কি হৈছিলে, দ্য বোট টুক এ ইউ টাৰ্ণ, নাওখনে কি কৰিছিলে, এক ইউ আকৃতিৰ দৰে এটা পাক লৈছিলে। ইট বিগেন টু মুভ চুইফলি উইথ দ্য কাৰেণ্ট, নাওখন পানীৰ সোঁতৰ সৈতে দ্ৰুতগতিত আগবাঢ়িবলৈ আৰম্ভ কৰিছিলে। এটা ইউ টাৰ্ণ লৈছিলে আৰু পানীৰ সোঁতৰ সৈতে নাওখন কি হৈছিলে, দ্ৰুতগতিত আগবাঢ়ি গৈছিলে। এখিলৈকে বুজিছা? পানীৰ সোঁতৰ সৈতে নাওখন কি হৈছিলে, দ্ৰুতগতিত আগবাঢ়ি গৈছিলে। খগেন এণ্ড ডম্বৰু altered the course of the boat to negotiate a sharp fall. খগেন আৰু কি কৰিছিলে, ডম্বৰুৱে নাওখনৰ গতিপথ সাল সলনি কৰিছিল, যাতে আকস্মিক পতনৰ পৰা বাচিবলৈ, আকস্মিকভাৱে কিবা অসুবিধা হ'লে সেই তাৰ পৰা বাচিবৰ কাৰণে কি কৰিছিলে, খগেন আৰু ডম্বৰুৱে নাওখনৰ গতিপথৰ সাল সলনি কৰিছিল। But the next moment, a strong undercurrent almost pulled at the boat like a magnet. কিন্তু পিছ মুহূৰ্ততে এক ষ্ট্ৰং আণ্ডাৰকাৰেণ্ট, এক প্ৰবল আণ্ডাৰকাৰেণ্ট মানে পানীৰ তলত বোৱা সোঁত, পানীৰ ওপৰতে সোঁত বৈ থাকে আৰু পানীৰ তলতো সোঁত বৈ থাকে। তো এক প্ৰবল নিম্ন সোঁত বা পানীৰ তলত বোৱা সোঁত কি হৈছিলে, অলমষ্ট পুল এট দ্য বোট লাইক এ মেগনেট, এটুকুৰা চুম্বকৰ দৰে নাওখনক কি কৰিছিলে, পুল কৰিছিলে, নাওখনক প্ৰায় টানি ধৰিছিলে।
মানে খগেন আৰু তেওঁৰ বন্ধু ডম্বৰুৱে নাওখনক যিকোনো প্ৰকাৰে বচাই ৰাখিবৰ কাৰণে চেষ্টা কৰিছিলে বা ভালদৰে লৈ যাবৰ কাৰণে চেষ্টা কৰিছিলে কিন্তু হঠাতে কি হৈছিলে কিন্তু পিছ মুহূৰ্ততে এক প্ৰবল নিম্নসোঁত মানে আণ্ডাৰ কাৰেণ্ট যিটো থাকে পানীৰ তলৰ সোঁতে কি কৰিছিলে এটুকুৰা চুম্বকৰ দৰে মেগনেটৰ দৰে নাওখনক প্ৰায় টানি ধৰিছিলে caught up in a whirlpool the boat capsized হুইলপুল আমি হুইলপুল শব্দটো আমি জেনেৰেলি ফ্ৰিজ যে আমাৰ ফ্ৰিজ বা আমাৰ যিবিলাক ৱাশ্বিং মেচিন সেইবিলাকৰ এটা কোম্পানীৰ নাম হুইলপুল আছে তো হুইলপুল মানে হৈছে চাকনৈয়া বা পানীৰ সোঁতৰ কথা আমি ক'ব পাৰোঁ এক চাকনৈয়া বা সোঁতৰ পাকত পৰি পেলাই কি হৈছিলে নাওখন উবুৰি খাই পৰিছিল নাওখনত থকা প্ৰত্যেকগৰাকী বানপানীত বাগৰি পৰিছিল থ্ৰয়িং এভৰিৱান অন বৰ্ড ইনটু দ্য ফ্লাড ৱাটাৰ্ছ মানে এনেকুৱা এটা চাকনৈ আহিছিলে বা পকনি আহিছিলে পানীৰ আৰু হুইলপুল আহিছিলে পানীৰ পকনি অহাৰ লগে লগে দ্য বোট কেপচাইড নাওখন বেকা হৈ পৰিছিলে থ্ৰয়িং এভৰিৱান ডুবুৰি খাই গৈছিলে নাওখন বা বেকা হৈ গৈছিলে নাওখন আৰু কি হৈছিলে থ্ৰয়িং এভৰিৱান সকলোবিলাক পৰি গৈছিলে এভৰিৱান সকলোবিলাক অন বৰ্ড ইনটু দ্য ফ্লাড ৱাটাৰ্ছ বা বানৰ পানীত সকলোবিলাক বাগৰি পৰিছিলে এইখিনিলৈকে তোমালোকে ক্লিয়াৰ হৈছে নেকি তোমালোকে ভালদৰে চাবা আৰু যদি তোমালোকে ভিডিঅ'টো তোমালোকৰ প্ৰথমবাৰতে তোমালোকৰ কথাবিলাক বুজি পোৱা নাই তেতিয়া বাৰে বাৰে চেষ্টা চাবা যাতে তোমালোকে কথাবিলাক ভালদৰে বুজি পোৱা কিতাপখন উলিয়াই ল'বলৈ কিন্তু কেতিয়াও নাপাহৰিবা once again Coggins was quick to respond in the semi darkness of the evening Coggins spotted Moni Baidu's head popping in and out of the water as she was carried along by the current তো ওয়ান্স এগেইন পুনৰ এবাৰ খগেনে ক্ষিপ্ৰতাৰে খুব খৰকৈ কুইকলি খুব খৰকৈ কি হৈছিলে ৰেছপন্স কৰিছে সঁহাৰি দিছিলে বা সেই যিটো প্ৰব্লেম তেওঁলোকে ফেচ কৰিছিল তাত খুব ক্ষিপ্ৰতাৰে একদম কুইকলি সেই সমস্যাটোৰ মুখামুখি হৈছিলে ইন দ্য ছেমি ডাৰ্কনেছ অফ দ্য ইভিনিং আবেলি ছেমি ডাৰ্কনেছ মানে সম্পূৰ্ণ অন্ধাৰ হোৱা নাই অৰ্ধ অন্ধকাৰময় হৈ আছে আধা বা আন্ধাৰ হওঁ অৱস্থা হৈ আছে ছেমি ডাৰ্কনেছ অফ দ্য ইভিনিং আবেলি সময়ত কি হয় আন্ধাৰ আৰু পোহৰৰ সংমিশ্ৰণ তো সেই সময়ছোৱাত আন্ধাৰো হ'ব হোৱা নাই আৰু পোহৰ একদম পূৰা বেছি লাইট নাই বা পোহৰ নাই তেনেকুৱা এটা পৰিস্থিতি কি হৈছিলে সোঁতত উটি যোৱা মণি বাইদেউৰ মূৰটো দেখা পাইছিলে মূৰটো পানীত তল ওপৰ কৰি থকাটো খগেনে দেখা পাইছিলে তো কি দেখিছিলে পপিং মানে ওলোৱা সোমোৱা কৰি থকা কৰি আছিলে খগেন স্পটেড মণি বাইদেউজ হেড পপিং ইন এণ্ড আউট অফ দ্য ৱাটাৰ পানীত ওলোৱা সোমোৱা কৰি আছিলে এজ শ্বি ৱাজ কেৰিড এলং বাই দ্য কাৰেণ্ট আৰু যিটো পানীৰ সৈতে তেওঁ লৈ গৈছিলে এইটো খগেনে দেখা পাইছিলে এন এক্সপাৰ্ট ছুইমাৰ খগেন ডেছড টুৱাৰ্ডছ হাৰ লাইক এন ওটাৰ এক্সপাৰ্ট ছুইমাৰ মানে পাকৈত সাঁতোৰবিদ ছুইমাৰ মানে সাঁতোৰবিদ আৰু এক্সপাৰ্ট মানে হৈছে পাকৈত এজন পাকৈত সাঁতোৰবিদ হিচাপে খগেন ডেছড টুৱাৰ্ডছ হাৰ লাইক এন ওটাৰ খগেনে এটা উত্তৰ নিচিনাকৈ তেওঁৰ ওচৰলৈ আগবাঢ়িছিল প্ৰকৃত এজন সাঁতোৰবিদ হিচাপে এক্সপাৰ্ট সাঁতোৰবিদ হিচাপে পাকৈত সাঁতোৰবিদ হিচাপে খগেনে কি হৈছিলে এটা উত্তৰৰে একদম খুব তৎক্ষণাত কি কৰিছিলে তেওঁৰ ওচৰত আগবাঢ়ি গৈছিলে মণি বাইদেউৰ ওচৰত হি কট হাৰ বাই দ্য আৰ্ম এণ্ড হেল্প হাৰ টু কিপ এফ্লট আনটিল দে ৰিচ এ মাউণ্ট এবাউট দ্য ফ্লাড ৱাটাৰ হি কট হাৰ বাই দ্য আৰ্ম সি তেওঁক বাহুৰে ধৰিছিল আৰু বানপানীয়ে ঢুকি নোপোৱা এডোখৰ ওখ স্থান নোপোৱালৈকে তেওঁক উপঙি থকা অৱস্থাত সহায় কৰিছিল হি কট হাৰ বাই দ্য আৰ্ম বাহুৰে ধৰিছিল এণ্ড হেল্প হাৰ তেওঁক সহায় কৰিছিল টু কিপ এফ্লট উপঙি থকাত আনটিল দে ৰিচ এ মাউণ্ট এবভ দ্য ফ্লাড ৱাটাৰ আনটিল মাউণ্ট মানে ওখ ঠাই এডোখৰ ওখ স্থান নোপোৱালৈকে তেওঁক উপঙি থকাত সহায় কৰিছিল মানে বানপানীয়ে ঢুকি নোপোৱা এখন ওখ ঠাই যেতিয়ালৈকে নাপায় তেতিয়ালৈকে মণি বাইদেউক লৈ যোৱাত বা উপঙি যোৱাত খগেনে সহায় কৰিছিল দ্য ডক্টৰ ৱাজ অলছ' ৰেস্কিউড এণ্ড কেৰিড টু দ্য মুন চিকিৎসকগৰাকীকো উদ্ধাৰ কৰা হৈছিল আৰু ওখ স্থানলৈ নিয়া হৈছিল ডম্বৰু এণ্ড দ্য টু আদাৰ মেন চামহাউ মেনেজ টু কেটচ ডম্বৰু আৰু তেওঁৰ আন দুগৰাকী লোকে কেনেবাকৈ ডুবি যোৱা নাওখনত ধৰি থকাৰ এটা ব্যৱস্থা কৰিছিল মেনেজ টু কেটচ হোল্ড অফ দ্য কেপচাইড বোট ডেট হেড অলমষ্ট বিন ছুৱেপ্ট এৱে
কি কৈছিলে ডম্বৰু এণ্ড দ্য 2 other men ডক্টৰৰ লগত যি দুজন লোক আহিছিল ডম্বৰু আৰু সেই লোক দুজন somehow managed to catch hold of the capsized boat কেনেবাকৈ সেই নাওখনত ধৰি আছিল কেনেবাকৈ somehow মানে কেনেবাকৈ সেই নাওখনত তেওঁলোকে কি কৰিছিলে ধৰি আছিলে that had almost been swept away আৰু তেওঁলোক কাষলৈ অহাৰ ব্যৱস্থা কৰিছিলে যিখন নাও লুটি খাই আছিলে বাগৰি আছিলে সেই নাওখনত ধৰি থকাৰ তেওঁলোক দুজনে তেওঁলোক টোটাল 3 জনে ব্যৱস্থা কৰিছিলে they also managed to bail out the water with the tarps tied to the boat সিহঁতে কি কৰিছিলে নাওখনত বান্ধি থোৱা পাত্ৰটোৰে নাওৰ পানীবোৰ আঁতৰোৱাৰ ব্যৱস্থা কৰিছিলে এটা জেনেৰেলি নাওত এটা টাপছ এটা থাকেই এটা পাত্ৰ এটা থাকে যি নাওখনৰ ভিতৰত পানী সোমাই গ'লে সেই পাত্ৰটোৰে খেচি দিয়া হয় তো দে অলসো মেনেজ টু বেইল আউট দ্য ৱাটাৰ পানীখিনি উলিয়াবলৈ তেওঁলোকে চেষ্টা কৰিছিল উইথ দ্য টাপছ টাইড টু দ্য boat সিহঁতে নাওখনত বান্ধি থোৱা পাত্ৰটোৰে নাওৰ পানীবোৰ আঁতৰোৱাৰ ব্যৱস্থা কৰিছিলে দ্য বয়জ picked up the doctor and his wife and flung them into the boat the crisis was over ল'ৰাবিলাকে চিকিৎসক মানে ল'ৰাবিলাকে দা বয়জ মানে কি সেই দুজন ল'ৰাৰ কথা কৈছে খগেন আৰু ডম্বৰৰ কথা কৈছে তেওঁলোক দুইজনে কি কৈছিলে picked up the doctor চিকিৎসকৰ পত্নীক দাঙি লৈ নাওখনত উঠাইছিল picked up the doctor and his wife and flung them into the boat flung them into the boat নাওখনত তেওঁলোকে কি কৰিছিলে আনি পেলাই নাওখনত তেওঁলোকে ফ্লাং কৰিছিলে উঠাই দিছিলে the crisis was over বিপদপূৰ্ণ সময়খিনি পাৰ হৈছিলে যিখন ভয় লগা সময় আছিলে ক্ৰাইসিস এই ভয় লগা সময়খিনি বিপদৰ সময়খিনি পাৰ হৈছিলে মোৰ ছাত্ৰ-ছাত্ৰীসকল মই আশা কৰিছো তোমালোকে এইখিনিলৈকে ভালদৰে বুজি পাইছা আৰু আমি বহুত সময় হ'ল ক্লাছটো আমি বহুত দেৰিলৈকে আমি কৰিলো তো এইখিনিলৈকে আমি আজি তোমালোকক লেসনটো দিলো আৰু ইয়াৰ পৰৱৰ্তী এটা ক্লাছত আমাৰ কমপ্লিট ভিডিওটো মানে কমপ্লিট আমাৰ ক্লাছটো শেষ হ'ব সেই কাৰণে তোমালোকক আজি ইমানতে এৰিছো তোমালোকে ভিডিওটো ভালদৰে চাবা আৰু লগৰ বন্ধু বান্ধৱীক ভিডিওটো শেয়াৰ কৰিবা আৰু যিসকলে ইয়াৰ আগৰ ভিডিওটো চোৱা নাই তেওঁলোকে ভালদৰে ভিডিওটো চাই ল'বা ধন্যবাদ